শ্ৰীমন্ত শংকৰদেৱ সংঘ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘই ইটোৰ পিছত সিটো বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? শেহতীয়াভাৱে চকলং বিবাহক লৈ সৃষ্টি হোৱা বিতৰ্ক অব্যাহত আছে। টাই আহোম যুৱ পৰিষদলৈ আহ্বান জনাইছে এবাৰ শংকৰ সংঘই, কিয়নো 6 নৱেম্বৰত বন্ধ ঘোষণা কৰিছিল টাই আহোম যুৱ পৰিষদে। আৰু বন্ধ ঘোষণা নকৰিবলৈ কৰজোৰে আহ্বান জনাইছে শংকৰ সংঘৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল টাই আহোম যুৱ পৰিষদে। শিশু আই মাতৃ সমাৰোহৰ দিনটোত চৰাইদেউত দিছিল বন্ধ। চৰাইদেউত 6 নৱেম্বৰত শিশু আই মাতৃ সমাৰোহ অনুষ্ঠিত কৰিছিল আৰু বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদক। চকলং বিবাহক লৈ সৃষ্টি হোৱা বিতৰ্ক অব্যাহত থকাৰ মাজতেই এনেধৰণৰ কাৰ্যকলাপ সংঘটিত হৈছে পুনৰবাৰ। আৰু টাই আহোম যুৱ পৰিষদলৈ শংকৰ সংঘৰ চৰাইদেউৰ জিলা সমিতিয়ে কি আহ্বান জনাইছে সেয়া শুনাব বিচাৰিছোঁ। যিটো বিষয় আমি কালি মিডিয়াৰ যোগেদি গম পাইছোঁ, দূৰদৰ্শনৰ যোগেদি, বিভিন্ন চেনেলৰ যোগেদি, এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে 29 তাৰিখে এটা প্ৰেছ মিট দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ আখ্যাৰে, যাৰ প্ৰধান সম্পাদক পদত আছে বাবুল বৰা, মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা আৰু পদাধিকাৰ সমন্বিতে কেন্দ্ৰীয় বিষয়টোৱে 29 তাৰিখে এটা প্ৰেছ মিট কৰিব। তাতে সমগ্ৰ উত্তৰ পাব। এই ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। আমি সকলো জনগোষ্ঠীৰ লগত মিলিজুলি এই অনুষ্ঠানটো সফল পৰিসমাপ্তিৰ দিশলৈ আমি খোজ পেলাইছোঁ। সকলোৱে সহযোগিতা কৰিছে আৰু নিশ্চিতভাৱে আমি ভাবিম যে যিহেতু সাপেখাতিত পাতিছোঁ আৰু ঘটনাৰ অভিকেন্দ্ৰটো যিহেতু সাপেখাতি নহয়, গতিকে আমি ভাবোঁ সকলোৱে সহযোগিতা কৰিব। আমি টাই আহোম যুৱ পৰিষদকো আপোনাৰ খবৰ জৰিয়তে আহ্বান জনাওঁ যে যিহেতু সেই যিটো ঘটনা হয়তো ঘটিছে, সেই বিষয়ত সাপেখাতিৰ অঞ্চল, সাপেখাতিৰ ৰাইজ, সাপেখাতিৰ আদৰণি সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা সমিতি কোনো পধ্যেই সেইটো ক্ষেত্ৰত জড়িত নহয়। আমি সকলোৱে প্ৰতিটো জনগোষ্ঠী, স্বকীয় সংস্কৃতিক, স্বকীয় সাহিত্য, স্বকীয় বিকাশক আমি সন্মান জনাওঁ। গতিকে সেই বিষয়ত কিবা ক'ব লগা থাকিব নিশ্চয়, সেইটো কেন্দ্ৰীয় সমিতিয়ে 29 তাৰিখে প্ৰেছ মিট কৰি উত্তৰ দিব। ক'ত কৰিছে তেওঁলোকে প্ৰেছ মিটটো? 29 তাৰিখে কৰিব। ক'ত কৰিছে? নগাঁৱত কৰিব, নগাঁও মূল কাৰ্যালয়ত কৰিব। আৰু আনহাতে আপোনালোকক জনাওঁ যে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ লাহিং আঞ্চলিকৰ অন্তৰ্গত এখন প্ৰাথমিকৰ পৰা এই ঘটনাটো সূত্ৰপাত হৈছে, কি ধৰণে এই কথাটো কি